Hello and welcome back to my yet another video. This video to মই আপোনালোকক জ্যোতিময় উদ্যান দেখুৱাম। So friends, next video মই Q&A video দিম বুলি ভাবিছো। সেইকাৰণে যদি আপোনালোকে মোৰ বিষয়ে কিবা জানিব বিচাৰিছে তেন্তে কমেন্টত মোক কোৱেশ্চন সুধিব আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকৰ তাৰ এনসাৰ লৈ আহিম। আশা কৰো সকলোৱে এটা কোৱেশ্চন সুধিব দেই। এয়া জ্যোতিময় উদ্যানৰ এটা ফালৰ পৰিবেশ। এয়া সক উদ্যানখনৰ চাৰিওফালৰ পৰিবেশটো সৰু সৰু কণকণ ল'ৰা-ছোৱালীবিলাকৰ লগতে ডাঙৰবিলাকে গৈ ইয়াত খেলিব পাৰে বা ইয়াৰ পৰিবেশটো উপভোগ কৰিব পাৰে। ফুল দি থোৱা আছে সক ইয়াত ধুনীয়া ধুনীয়া আৰু ৱালবোৰত বহুত বেছি ধুনীয়া ধুনীয়া ছবি আঁকি থোৱা আছে। এই চৰাইজনী চকচোন বহুত বেছি ধুনীয়া আৰু এই ছবিকেইটা মানে প্ৰত্যেকটো ছবিয়ে বহুত বেছি ধুনীয়া। এনেফালে মটু পাতলু আৰু সিংঘম ছাৰ। বেছি একো কথা নকওঁ, মাত্ৰ আপোনালোকে চাৰিওফালৰ পৰিবেশটো ভালদৰে এবাৰ চাই যাওক। নুপুৰৰে গুণ গুণ গুণনি নাচিছে মৰমে তাল মুকলি আকাশৰে পখিলা তুমি উৰিছা বুকুৰে মাজ দুহৰিত নুপুৰৰে গুণ গুণ গুণনি নাচিছে মৰমে তাল প্ৰেমৰে শিকলি সিঙু সিঙু হয় চিৰযুগমী মোৰ মৰম সঁচাকৈ প্ৰেমৰে বাটতে পৰিলো সঁচাকৈ জান নাহিলে কাষলে মোৰ হিয়া ভাগিৰ কাজলে থাকিছে চকু চাবলে দিয়া নামকো বলিয়া তোমাতে হলো সকলো তুমি মাথো কাজলে থাকিছে চকু চাবলে দিয়া নামকো বলিয়া তোমাতে হলো সকলো তুমি মাথো কাজলতা তুমি মোৰে নগৰীৰ গাগৰি বুলি মাতোনে ৰাংঢালি হোৱা চোৱা আকাশলে পক্ষী যাকে মাতিছে তোমাক দেখি হাত বাউলি মাতিছে তোমাক দেখি হাত বাউলি আউলি বাউলি কোলা চুলি তাৰি মুকলি খোপাতি খুলি দেখি তোমাৰ হাঁহি বেদনা যায়